Hey friends, namaskar and welcome back to my YouTube channel. আৰু আজি হল শনিবাৰ আৰু ভিডিওটো আৰম্ভ কৰিছো এই আবেলি পৰত। আৰু এতিয়া আজি বাবুৰ লগত লৈ আহিছো মানে তাৰ হাউচ ড্ৰেছটো লোৱাই নাই স্কুল খুলি গ'ল ইয়াৰ আগতে মানে স্কুল ষ্টাৰ্ট হোৱাৰ আগতে দৰকাৰ হোৱা নাছিলে এতিয়া দৰকাৰ হৈছে নেক্সট উইকৰ পৰা লাগিব আজি এতিয়া হাউচ ড্ৰেছটো লৈ আহোঁগৈ আৰু এইটো পাপা হেল্ল' বলো আৰে পৰি গ'ল হাতৰ পৰা এক নজৰ চে কোন গিৰা দিয়া এয়া পাই গ'লো আমি মাৰ্কেট আৰু গৈ আছো বাবুৰ ইউনিফৰ্ম পোৱা দোকানখনলৈ। আৰু ইয়াৰ লগতে এটা তাৰ কাৰণে ছাতিও চালোঁ আৰু ছাতি এটা ল'লোঁ আৰু এই যে ৰেইনকোটটো দেখিছে ৰেইনকোটটো ল'লোঁ কাৰণ এতিয়া বৰষুণৰ বতৰ আৰম্ভ হৈ গৈছে। আৰু ইয়াত তাৰ দৰকাৰী বস্তুকেইটা লৈ আমি গাড়ীত বহিলোঁ আৰু আমাৰ আচলতে মেইন উদ্দেশ্যটো কৰিবলৈ যোৱাৰ পথতে এয়া দেখিবলৈ পালোঁ বহুত ধুনীয়া ধুনীয়া ফুল ৰাস্তাৰ কাষতে আৰু দেখি পেলাই গাড়ী ৰখালোঁ ভাবিলোঁ ফুল আৰু প্লাণ্ট কেইটামান লৈ লোৱা যাওক সেই বুলি গাড়ী ৰখাই প্লাণ্ট কেইটামান চালোঁ। আৰু এই ৰাস্তাৰ কাষতে খুন্দনাকেইটা দেখা পায় তাৰে এটা খুন্দনা লওঁ বুলি ভাবিলোঁ। বহুত দিনৰ পৰা মই মানে সদায় ভাবোঁ আৰু এটা ল'ব লাগিব কিন্তু লোৱাই নহয় আজি মানে এনেকৈ পাই গ'লোঁ দেখি পেলাই বোলো ইয়াৰে এটা লৈ লওঁ আৰু এখন বেলনাও লৈ ল'লোঁ লগতে ষ্ট'নৰ। ফ্ৰেণ্ডছ এইটো আমি এতিয়া আমি হেৰি কি কয় আমাক কুঠিনি এটা লৈছোঁ মামি চাওক ফুলখিনি চাওক কিমান ধুনীয়া নৰ্মেলি কিমান ভাল লাগে কিমান ব্ৰাইট বঢ়িয়া। এতিয়া ফ্ৰেণ্ড আমি অলপ বেলেগ জেগাত যাম য'ত মামি যাব এতিয়া ভাবি যাম। এইকেইটা আমি প্লাণ্ট বৰ্তমান লৈ ল'লোঁ এইকেইটা লগাব লাগিব। ফুলবিলাক দেখিলেই ভাল লাগি যায় ন। বৰষুণ দিব চাওকচোন বতৰ। আৰু আমি গছৰ পুলি লৈ থাকোঁতে ধাৰাসাৰ বৰষুণ আহিলে আৰু দৌৰি গৈ গাড়ীত বহিলোঁ আৰু আচলতে আমি ওলাই আহিছিলোঁ আমাৰ যে ঘৰৰ কামবিলাক চলি আছে ফ্ৰেণ্ডছ ঘৰৰ মানে খিৰিকীবিলাকত মস্কিটো নেট লগাব লাগে আৰু সেয়া মস্কিটো নেট চাবলৈ আচলতে আজি ওলাই আহিছিলোঁ আৰু ইয়াৰ বাটতে দেখিলেই নহয়। আৰু ফ্ৰেণ্ডছ এই যে বাউণ্ডেৰীটো দেখিছে ন এই বাউণ্ডেৰীটো হৈছে লক্ষ্ণৌ আটাইতকৈ ধুনীয়া পাৰ্কখনৰ বাউণ্ডেৰী বাহিৰৰ পৰাই দেখুৱাইছোঁ দেই। পাৰ্কৰ ভিতৰলৈ এদিন যাব লাগিব আৰু ভিডিঅ' বনাম বাৰু আপোনালোকৰ কাৰণে। আৰু এয়া যে দেখিছে ফ্ৰেণ্ডছ শ্লাইডিং মস্কিটো নেট আৰু এয়া আমি আমাৰ ঘৰৰ উইণ্ডৰ কাৰণে অৰ্ডাৰ কৰিলোঁ আৰু অৰ্ডাৰ কৰি আমি এতিয়া আকৌ ওলাই আহিলোঁ দোকানৰ পৰা। আৰু এইফালে আমি কিবা এটা খাবলৈ সোমাইছোঁ আৰু আমি এতিয়া পিজ্জা খাম দিয়া পিজ্জা বাৰু কি খাব পাৰি। You know that you control me. Guilty self-affliction. Prey on me when I'm lonely. But now I'm your willing victim. My friends already told me, but I don't wanna listen. 'Cause I love the way you hold me, and I don't need a reason. 'Cause I don't wanna be. You know that you control me. Guilty self-affliction. Prey on me when I'm lonely. But now I'm your willing victim. Friends already told me, but I don't wanna listen. 'Cause I love the way you hold me, and I don't need a reason. 'Cause I don't আৰু এয়া আমি
পাওঁতে প্ৰায় 10টা মানেই বাজিলে আৰু নতুন ঘৰতে আমি এই প্লাণ্টছবিলাক নমাই থ'লোঁ আৰু এইকেইটা দেখিছোঁ ফ্ৰেণ্ডছ প্লাষ্টিক আৰু পিছত বাৰু ভালকৈ দেখুৱাম আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টো ভাল লাগিব আপোনালোকে চাই যদি ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোকক বহুত 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 ধন্যবাদ